হেল্ল' এভৰিৱান, ইণ্ডিপেণ্ডেন্স ডে কাৰণে মই আজি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। আজি মই বনাইছোঁ এই ফ্লেগখন, তাৰমানে বেগলেছ টাইপৰ, বেগলেছ হিচাপে আপোনালোকে হাতত লগাব পাৰে। আহকচোন তেতিয়াহ'লে মই কেনেকৈ বনাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথমতে আমাক লাগিব চক পাউডাৰ। চক পাউডাৰ আপোনালোকে যিকোনো দোকানতে পাব পেকেট হিচাপে। এতিয়া মই চক পাউডাৰ ল'লোঁ ইয়াত 1 চামুচ। সেই চামুচখনে 1 চামুচ লৈছোঁ আৰু আমাক লাগিব এডোখৰ প্লাষ্টিক। মানে আপোনালোকে বটলৰ পৰাও প্লাষ্টিকডোখৰ কাটি ল'ব পাৰে। এই ধৰণে মই ৰাউণ্ড এটা চেপত প্লাষ্টিকডোখৰ কাটি ল'লোঁ, পাতল প্লাষ্টিক এডোখৰ। আৰু এতিয়া মই চক পাউডাৰখিনিৰ ওপৰত এচামুচ দি দিছোঁ ফেভিকল, অলপ দিছোঁ পানী, খুব বেছি 3-4 ফুটমান হ'ব, আৰু দিছোঁ অকণমান ক'ক'নাট অইল। এই ধৰণে মই এতিয়া এইখিনি মিক্স কৰিম, আৰু এইখিনি মিক্স কৰা কামটো অতি গুৰুত্বপূৰ্ণ। আপোনালোকে যিমান ভালকৈ মিক্স কৰিব সিমানেই আমাৰ তাৰমানে বস্তুটো ভাল হ'ব, কোমল হ'ব, আৰু তাৰমানে ক্ৰেছ অহাৰ কোনো চান্স নাথাকে। সেইকাৰণে মই প্ৰায় 15 মিনিটমান বা 10 মিনিটমান মই এইটো ভালকৈ তাৰমানে মিক্স কৰিলোঁ হাতেৰে। আৰু আমাৰ এতিয়া ড'টো ৰেডি হৈ গ'ল, আৰু ড'টো মই এই ধৰণে গোল কৰি লৈছোঁ। আৰু এতিয়া মই সেই প্লাষ্টিকডোখৰ ওপৰত অলপ লগাই লৈছোঁ ফেভিকল লগোৱাৰ পাছত মই ইয়াৰ ওপৰত এই ধৰণে হাতেৰে এটা ৰাউণ্ড শ্বেপ দি দিছোঁ, অলপ প্ৰেছাৰ দি পিনে। আৰু এতিয়া মই ইয়াত কটাৰীয়ে অলপ প্ৰেছাৰ দি পিনে 3টা ভাগ কৰিছোঁ, কাৰণ মই বনাইছোঁ এখন ফ্লেগ, সেইকাৰণে মই 3টা পাৰ্ট কৰি ল'লোঁ। আৰু ওপৰৰ পাৰ্টটো মই এই ধৰণে তাৰমানে ডেক'ৰেট কৰিছোঁ। কোনো একো বিশেষ বেলেগ বস্তু আমাৰ প্ৰয়োজন নহয়। এইডাল হৈছে আমাৰ ডট পেনত থকা ৰিফিল, আৰু ৰিফিলডালেদি মই এই ধৰণে এটা নতুন ডিজাইন দিলোঁ। আৰু শ্বেপটো ওলাবৰ কাৰণে মই আকৌ এবাৰ কটাৰীখনে ইয়াৰ ওপৰত প্ৰেছাৰ দি দিছোঁ। এতিয়া মাজত মই অকণমান ফেভিকল দিছোঁ, আৰু তাৰ ওপৰত মই আকৌ এটা সৰুকৈ ৰাউণ্ড কৰি পিনে ইয়াৰ ওপৰত প্ৰেছাৰ দি পিনে লগাই দিলোঁ। আচলতে ফ্লেগৰ মাজত যিটো আমাৰ চক্ৰ থাকে সেইটো মই এতিয়া বনাইছোঁ। এই ধৰণে মই এতিয়া তাত যিকেইডাল আঁচ থাকে, চিন থাকে, সেই চিনকেইডাল মই কটাৰীয়ে দি দিছোঁ। আৰু মাজত আৰু অকণমান ফেভিকল লগাই পিনে মই মাজত আৰু এটা সৰুকৈ তাৰমানে গোল কৰি মাজত এতিয়া মই এইটো লগাই দিলোঁ দেখিবলৈ কাৰণে। তেতিয়াহে ফ্লেগখনৰ নিচিনা লাগিব, নহয় জানো? এই ধৰণে মই বনালোঁ, আৰু এইটো এতিয়া শুকাবলৈ দিব লাগিব। যেতিয়া শুকাই যাব বস্তুটো খুব তাৰমানে টান হৈ যায়, বস্তুটো তেতিয়া বেছি মজবুত হৈ যায়, আৰু তাৰপিছত মই তাত কালাৰ কৰিম। এই ধৰণে আপোনালোকে দেখি আছে মই দীঘলকৈ ৰোল কৰি পিনে ইয়াৰ চাৰিওপিনে ফেভিকল লগাই পিনে লগাই দিলোঁ। আৰু এতিয়া মই এইটো শুকাবলৈ দিম, তাৰপিছত মই কালাৰ কৰিম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই পিনে ভাল পাব। আৰু এই ধৰণে আজিকালি বহুত বস্তুৱে বনায়, যিটো চক পাউডাৰ বহুতে ইউজ কৰে, কিছুমানে ইউজ কৰে তাৰমানে কৰ্ণফ্লাৱাৰ। মই আজি চক পাউডাৰ দি বনাইছোঁ। আৰু এতিয়া শুকাই যোৱাৰ পাছত মই এতিয়া ইয়াত কালাৰ কৰিব লৈছোঁ। ওপৰত দিছোঁ মই অৰেঞ্জ কালাৰ, আৰু মাজতটো হোৱাইটটো আছে, সেইকাৰণে মই তাত কোনো কালাৰ ইউজ কৰা নাই। আৰু তলত দিছোঁ মই গ্ৰীণ। এই ধৰণে কালাৰ কৰাৰ পাছত আমাৰ বস্তুটো ৰেডি হৈ যাব। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই পিনে যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি চক দি আমি যিটো বস্তু বনাওঁ সেইটো ক্লাই বুলি কোৱা হয়। আৰু এই ধৰণে মই নেকলেছো বনাইছোঁ, আৰু আঙুঠি বনাইছোঁ, ইয়াৰৰিঙো বনাইছোঁ। এইবোৰ মই লাহে লাহে এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আশা কৰিছোঁ। এই ধৰণে মোৰ এতিয়া কালাৰ কৰা কামটো হৈ গ'ল। আৰু কালাৰ কৰাৰ পাছত মই ইয়াত এতিয়া লৈছোঁ এই কাগজডোখৰ। আপোনালোকে মন কৰিছে চাগে। আৰু মই মাজত দি দিছোঁ অলপ গ্লু গান, আৰু ইয়াত মই লগাই দিলোঁ ফ্লেগখন। বেগলেছডাল আমাৰ ৰেডি হৈ গ'ল, আৰু এতিয়া মই আপোনালোকক হাতত লগাই পিনে দেখুৱাম। দেখিবলৈ বহুতেই তাৰমানে ধুনীয়া হৈছে, আৰু বস্তুটো ইমানেই মজবুত, শুকাই গ'লে ইমানেই টান হৈ যায় বস্তুটো যে ভঙাৰ কোনো চান্স নাথাকে। হয়তো আপোনালোকে পেলাই দিয়ে যদি ওপৰৰ পৰা, তেতিয়াহ'লে নিশ্চয় ভাঙিব, কিন্তু হাতত পিন্ধিলে বস্তুটো দেখিবলৈ কাৰণে খুবেই ভাল লাগে। এই ধৰণে মই আপোনালোকক হাতত লগাই পিনে দেখুৱালোঁ। আৰু এতিয়া মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। আকৌ এটা নতুন ভিডিঅ', নতুন এটা ৰেচিপি বা নতুন এই ধৰণৰ বস্তু লৈ মই আপোনালোকৰ মাজলৈ আহিম। নমস্কাৰ। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাইছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰোঁ, তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ওচৰত থকা বেল আইকনটো যাতে টাচ কৰে, তেতিয়াহ'লে মই